কৃষ্ণগুৰু আশ্ৰম অসমৰ বৰপেটা জিলাৰ নখত্ৰাত অৱস্থিত এটা সুপৰিচিত আধ্যাত্মিক কেন্দ্ৰ। এই আশ্ৰমৰ প্ৰতিষ্ঠাতা হৈছে পৰম পূজ্য শ্ৰীমৎ কৃষ্ণগুৰু ঈশ্বৰ। শান্তিপূৰ্ণ পৰিৱেশ, বিশাল কীৰ্তনঘৰ আৰু আধ্যাত্মিক সাধনাৰ বাবে এই স্থান বহু ভক্তৰ আকৰ্ষণৰ কেন্দ্ৰ। বছৰৰ বিভিন্ন সময়ত ইয়াত নাম প্ৰসংগ, সেৱা আৰু ধৰ্মীয় অনুষ্ঠান অনুষ্ঠিত হয়। দূৰ দূৰণিৰ পৰা বহু লোক ইয়ালৈ আহি আধ্যাত্মিক শান্তি আৰু আশীৰ্বাদ লাভ কৰে। এই আশ্ৰমৰ প্ৰতিটো কোণতে অনুভৱ কৰিব পাৰি এক সুকোমল আৰু পবিত্ৰ পৰিৱেশ। কৃষ্ণগুৰুদেৱে মানুহক জাতি, ধৰ্ম, বৰ্ণৰ ভেদাভেদ পাহৰি প্ৰেম, সত্য আৰু সেৱাৰ পথ অনুসৰণ কৰিবলৈ শিক্ষা দিছিল। তেওঁৰ বাণী আজিও হাজাৰ হাজাৰ ভক্তৰ জীৱনলৈ নতুন আশাৰ পোহৰ কঢ়িয়াই আনিছে। প্ৰকৃতিৰ মনোমোহা পৰিৱেশেৰে আৱৰি থকা এই আশ্ৰমত কিছু সময় কটালে মনটো একেবাৰে প্ৰশান্ত হৈ পৰে। ব্যস্ত জীৱনৰ মাজতে যদি অলপ শান্তি বিচাৰিছে তেন্তে কৃষ্ণগুৰু আশ্ৰম নিশ্চয়কৈ এবাৰ ভ্ৰমণ কৰিবলগীয়া স্থান। প্ৰতি বছৰে কৃষ্ণগুৰুদেৱৰ জন্মোৎসৱ আৰু বিভিন্ন ধৰ্মীয় অনুষ্ঠানত হাজাৰ হাজাৰ ভক্তৰ সমাগম হয়। আশ্ৰমৰ পৰিষ্কাৰ পৰিচ্ছন্নতা, শৃংখলা আৰু শান্ত পৰিৱেশে দৰ্শনাৰ্থীক বিশেষভাৱে আকৰ্ষণ কৰে। বহু মানুহে বিশ্বাস কৰে যে ইয়ালৈ আহি প্ৰাৰ্থনা কৰিলে মানসিক শান্তি আৰু আত্মিক শক্তি লাভ কৰিব পাৰি। আপুনিও যদি কৃষ্ণগুৰু আশ্ৰমলৈ গৈছে তেন্তে আপোনাৰ অভিজ্ঞতা কমেণ্টত জনাবলৈ নাপাহৰিব।